So welcome back to my channel. যেহেতু বহুত দিনৰ পিছত উভতি আহিছোঁ আপোনালোকৰ মাজলৈ। সকলো ভালেই আছে চাগে আৰু মই বৰ্তমান ভালেই আছোঁ। তো মই আছোঁ বৰ্তমান এতিয়া নাগালেণ্ড, যোনটো মন ডিষ্ট্ৰিক্ট বুলি কয়। নাগালেণ্ড বুলি ক'ব নোৱাৰি, এইটো একচুৱেলি অসম আৰু নাগালেণ্ডৰ সীমান্তত আছোঁ মই, নামতলা। চ' ফুৰিব আহিছোঁ। ইয়াৰ পৰিৱেশ দেখিছে, চাৰিওফালে যিহেতু চাহ বাগিচা। মানুহে কয় নাগালেণ্ড যিহেতু হিলছ, বহুতে ভাবে চাগৈ জংঘল, কিন্তু এইটো নহয়, জংঘলৰ মাজতে বহুত ডাঙৰ ডাঙৰ চাহ বাগিচা আছে। এই মোৰ বেক চাইডে দেখা পাইছে, গোটেই পৰিৱেশটো চাহ বাগিচাৰে ভৰপূৰ হৈ আছে। যিহেতু ইয়াৰ মানুহবিলাকৰ মেইন ব্যৱসায়টোৱে হ'ল চাহ বাগিচা, চাহপাতৰ দৰে ইহঁতে নিৰ্ভৰ কৰে নিজৰ জীৱনটো, মানে নিজৰ পোহপালন বুলি ক'ব নোৱাৰি, নিজৰ ঘৰখন চলাবৰ কাৰণে সিহঁতে ইয়াৰ লগতে জড়িত হৈ আছে। চ' চাই যাওক মোৰ ভিডিঅ'টো আগলৈকে। চ' আপোনালোকে দেখিছে কিমান ডাঙৰ ডাঙৰ চাহ বাগিচা চাৰিওফালে দেখিছে। যিমান দেখা পাইছে চব এইবিলাক চাহপাত গছেই হয়। চ' মই দেখি আচৰিত যে ইমান ডাঙৰ পাহাৰবিলাকৰ মাজতো যে ইমান ডাঙৰ ডাঙৰ ব্যৱসায় চলি থাকে ইয়াত, ইমান ভাল ভাল উৎপাদন হৈ আছে চাহ বাগিচাৰ খেতি। চ' বেছি ক'ব নাযাওঁ। চ' যিমানে যি নহওক ভাল লাগিছে ইয়াত আহি পেলাই এনেকুৱা এটা ব্যৱসায় দেখা পাইছোঁ। আৰু মেইনলি এই জেগাটো ঠাইটো হ'ল আপোনাৰ নামতলা বুলি কয়, যিহেতু চৰাইদেউ ডিষ্ট্ৰিক্ট পৰে। আপোনাৰ নাগালেণ্ড আৰু অসমৰ লাষ্ট সীমান্তত আছে এইটো জেগাটো। চ' নামতলা ক্ৰছ কৰিলে আপোনালোকৰ নাগালেণ্ড ষ্টাৰ্ট হ'ব। বাগানৰ মাজত দেখিছে, যিহেতু এয়া নাগা মানুহবিলাকৰ ঘৰ, ওপৰত টকৌ পাতৰ, তেওঁলোকৰ ঘৰৰ কাষতে আছে এইটো পুখুৰী, যিটো ইয়াত মীন পালন কৰা হয় তেওঁলোকৰ নিজৰ খাদ্যৰ বাবে। নাজানো কিমান ডাঙৰ আছে, তাত মাছবোৰতো কিমান ডাঙৰ আছে মই এইটো ক'ব নোৱাৰিম। চ' যিয়ে নহওক ভাল লাগে ইয়াত আহি পেলাই। সৰুৰ পৰা যিহেতু টাউনত থাকিলেও টাউনৰ হুলস্থুল পৰিৱেশ, গাড়ী ঘোঁৰা মটৰ আদি, কিন্তু ইয়াত এটা নিজান শান্ত পৰিৱেশ, যিহেতু চাৰিওফালে গছ গছনিৰে ভৰপূৰ, এটা শুদ্ধ বায়ু, শুদ্ধ বতাহো পোৱা যায়। আৰু ৰাতি হ'লে যিহেতু সোনকালে ভাত পানী খাই খোৱা হয়, কাৰণ যিহেতু ঠাণ্ডা পৰিমাণটো বেছি, কুঁৱলী বেছি পৰিমাণত পৰে ইয়াত। চ' মোৰ ভিডিঅ'টো আজিলৈকে ইমানতে সামৰণি মাৰিছোঁ। আকৌ পুনৰ উভতি আহিম আপোনালোকৰ ওচৰলৈ আন এডোখৰ ঠাইলৈ। চ' আজিৰ কাৰণে গুড বাই।